বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। অহা 25 মে তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত। আৰু তাৰ পূৰ্বে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেখিবলৈ পোৱা গৈছে ব্যাপক আয়োজন। মোৰ সহযোগী মিন্ময় শৰ্মাই দেখুৱাব। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ খেলপথাৰখন এতিয়া আটক ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰা হৈছে। বৃহৎ পেণ্ডেল তৈয়াৰ কৰা হৈছে। চাৰিওফালে দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী মিন্ময় শৰ্মাই দেখুৱাইছে। এয়া হৈছে পেণ্ডেলৰ দৃশ্য আৰু ইয়াত ভাগ ভাগকৈ দিয়া হৈছে। যিহেতু বহুকেইটা বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব, ভাগ ভাগকৈ প্ৰতিটো বিভাগৰ ইয়াত প্ৰাৰ্থীসকলক বহিবলৈ দিয়া হ'ব। সেয়া ইয়াত ৰখা হৈছে। আয়োজন দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে বিশাল এখন মঞ্চ ইয়াত সাজু কৰা হৈছে আৰু যিখন মঞ্চত থাকিব অমিত শ্বাহ যিহেতু আহিব, লগতে ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী উপস্থিত থাকিব, বিধায়কসকল উপস্থিত থাকিব। গতিকে প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি। যিহেতু ৪৫,৪০০ এগৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ কৰিব, অৰ্থাৎ ৰাজ্য চৰকাৰে যি ১ লাখ নিযুক্তি দিয়াৰ কথা কৈছিল, সেই ১ লাখ নিযুক্তিত এই যি ৪৫,৪০০ এগৰাকী প্ৰাৰ্থী, এই প্ৰাৰ্থীক নিযুক্তি দিব। আৰু তাৰ পাছতেই বিজেপি চৰকাৰে যিহেতু কৈছিলে যে ১ লাখ নিযুক্তি, এই ১ লাখ নিযুক্তিক যিহেতু নিৰ্বাচনৰ এটা তেওঁলোকে ইছ্যু হিচাপে লৈছিল আৰু এই নিৰ্বাচন অৰ্থাৎ যিহেতু আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, গতিকে লোকসভা নিৰ্বাচনত এই নিযুক্তিক লৈ তেওঁলোকে তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এই ধৰণে যিহেতু এটা বিশাল আয়োজন, অৰ্থাৎ ৪৫,০০০ যি প্ৰাৰ্থী, সেই প্ৰাৰ্থীক ইয়াত নিযুক্তি দিয়া হ'ব। সমান্তৰালভাৱে ইয়াত যিহেতু অভিভাৱকসকল উপস্থিত থাকিব, প্ৰতিগৰাকী প্ৰাৰ্থীৰ অভিভাৱকসকল আহিব, গতিকে তেওঁলোকৰ কাৰণেও ইয়াত বহাৰ ব্যৱস্থা সম্পূৰ্ণ আচলতে খেলপথাৰখন তেওঁলোকে